বিটিআৰৰ ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ জনপ্ৰিয় নেতা সঞ্জিত তাঁতীৰ মহানুভৱতা নিজৰ গাঁঠিৰ ধনেৰে আগন্তুক এডিআৰই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে নেতাগৰাকীয়ে। তেওঁৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে ওদালগুৰি জিলাৰ সকলো শিক্ষিত যুৱক যুৱতীক দেশৰ সুনাগৰিক হৈ দেশ মাতৃৰ হকে কাম কৰা আৰু সমাজ পৰিৱৰ্তন আৰু নিজকে নিজেই কৰ্মদক্ষতা অৰ্জন কৰিবলৈ সক্ষম কৰা। অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন বিভাগৰ খালী হৈ ৰোৱা পদসমূহ পূৰণৰ অৰ্থে আগন্তুক জুলাই মাহত বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ছাত্ৰ ছাত্ৰী তথা চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ সুবিধাৰ্থে বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে এক দুমহীয়া বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১ জুনৰ পৰা সমষ্টিটোৰ অন্তৰ্গত দুটাকৈ কেন্দ্ৰক্ৰমে হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয় বামুণজুলিত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰ আজি শুভ উদ্বোধন কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে। টংলাস্থিত শৈক্ষিক প্ৰতিষ্ঠান প্ৰজ্ঞানে পৰিচালনাৰ দায়িত্ব লোৱা প্ৰশিক্ষণ শিবিৰত এডিআৰই তৃতীয় চতুৰ্থ বৰ্গৰ লগতে অসম পুলিচ বন বিভাগকে ধৰি বিভিন্ন বাছনি পৰীক্ষাৰ পাঠ্যক্ৰমসমূহ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে প্ৰতিষ্ঠানটোৰ সদস্য বিভাস সেনগুপ্তাই। মই ননৈ চেৰফাঙত যিখিনি ইয়থ আছে ল'ৰা ছোৱালী দুই এজন ল'ৰা ছোৱালী আমাৰ সমষ্টিৰ বাহিৰতো আহিছে। বিশেষকৈ মই আমাৰ ল'ৰা ছোৱালীবিলাকক মই সকলো দিশৰ পৰা ৰেডি কৰিছোঁ তাকে যাতে এই যে অসম চৰকাৰৰ দ্বাৰা হ'বলগীয়া যি চাকৰি বা আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা ফৰেষ্টৰ হওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা যিখিনি হ'বলগীয়া চাকৰিৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী যাতে পিছ পৰি নাযায়, তেখেতসকলেও সকলো দিশত ফেৰ মাৰি ফালে চাকৰিটো কাঢ়ি আনিব পাৰে, তাৰ কাৰণে তেখেতসকলক মানে আমি ৰেডি কৰিব বিচাৰিছোঁ সকলো দিশৰ পৰা। গতিকে প্ৰজ্ঞান ক্লাছেছ বুলি এটা ইনষ্টিটিউট আছে আমাৰ টংলাত আছে, তেখেতসকলৰ লগত কথা পাতি ফালে মান্থলি আমি কিবা এটা ফিজ নিৰ্ধাৰণ কৰিছোঁ তেখেতসকলক দি ফালে, কিন্তু ষ্টুডেণ্টসকলক আমি বিনামূলীয়াকৈ কোচিং প্ৰদান কৰিম। সন্ধিয়া তেখেতসকলে স্কুল কলেজৰ পৰা অহাৰ পিছত এইটো ক্লাছটো কৰিব পাৰিব। মেক্সিমাম 3 আৱাৰ্ছ হ'ব তেখেতসকলে। আৰু আমি ল'ৰা ছোৱালীৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হ'ব বুলি আমি 2টা চেণ্টাৰ খুলি দিছোঁ। মোৰ সমষ্টিত ইতিমধ্যে বেলতলাত এটা চেণ্টাৰ হ'ব, সেইটো পাৰ্টৰ কাৰণে, আৰু এইটো পাৰ্টৰ কাৰণে বামুণজুলি মিডল প্লেচ হয়, ইয়াতে এটা চেণ্টাৰ আমি আৰম্ভ কৰিম। আমাৰ ছাৰৰ লগত আমাৰ প্ৰজ্ঞান ক্লাছেছৰ এটা মিটিঙত আলোচনা হয় আৰু সেই মৰ্মে ছাৰৰ উদ্দেশ্য হিচাপে বা তেখেতৰ পৰামৰ্শ হিচাপে তেখেতে আমাক এটা প্ৰস্তাৱ দিয়ে যে আমি নুনাই চেৰফাঙৰ যিবিলাক ল'ৰা ছোৱালী আছে, উঠি অহা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কোচিঙৰ কাৰণে যি আগন্তুক আহি থকা ৰাষ্ট্ৰ পৰ্যায়ে হওক বা ৰাজ্যিক পৰ্যায়ে হওক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকত যাতে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে আৰু তাৰ বাবে তেওঁলোকৰ কাৰণে সুবিধাটো আমি যাতে তেওঁলোকৰ দুৱাৰদলিতে দিব পাৰোঁ, সেইখিনি সুবিধাটোৰ বাবে আমি ইয়াতে আজি আহি উপস্থিত হৈছোঁ। আজি আমাৰ প্ৰথমটো দিন আৰু এই দিনটোত আমি যথেষ্টখিনি ল'ৰা ছোৱালী ইয়াতে লগ পাইছোঁ আৰু আমাৰ আগন্তুক ৪৫টা দিনত আমি বিনামূলীয়াকৈ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি বিভিন্ন পৰীক্ষাৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে আমি পাঠ্যক্ৰম আগবঢ়াম। ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, অপেন প্লেটফৰ্ম।